নমস্কাৰ বন্ধুসকল, আজি বৃহস্পতিবাৰ। তো আজিৰ ব্লগটোত মই দেখুৱাবলৈ গৈ আছোঁ মানে গুৱাহাটী দিছপুৰত থকা আপোনাৰ চিটি ক্ৰিকেট স্পৰ্টছ কোচিং চেণ্টাৰটোলৈ মই মানে দেখুৱাবলৈ গৈ আছোঁ। দেখুওৱাৰ আগত দুটা আৰু বস্তু দেখুৱাম আপোনালোকক। এতিয়া নাম নকওঁ, ভিডিঅ'টো পাব আপুনি। তো যদি বতৰটো বেয়া, আজি বতৰটো মানে বহুত ডাৱৰীয়া হয়, বাহিৰত বৰষুণ দিয়ে আছে, তথাপিতো মানে মই ভাবিছোঁ এবাৰ বৃহস্পতিবাৰ আজি ফ্ৰী আছোঁ, তো গতিকে ব্লগটো বনাবই লাগিব, নবনালেও বেয়া লাগিব। তো আপোনালোকৰ মাজত যিহেতু কথা দিয়া আছে থাৰ্ছডে এণ্ড ছানডে মোৰ ব্লগ পাব বুলি, তো গতিকে ভিডিঅ'টো বনাওঁ যদিও মানে বৰষুণ আছে, কিমান দূৰ সম্ভৱ, কিমান দূৰ মানে দেখুৱাব পাৰোঁ সেইটো আপোনালোকে বেয়া নাপাব যদি ভিডিঅ'টো আধাতে বন্ধ কৰিব লগা হয়। মানে বৰষুণ ৰাতিপুৱাৰ পৰা দিয়ে আছে, এতিয়াও মানে এৰা নাই। তাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাব, দেখা পাব। বন্ধুসকল, এয়া হৈছে আমাৰ বেলতলা চাৰ্ভে। তো আজি বতৰটো একেবাৰে ডাৱৰীয়া হৈ আছে, ডাৱৰীয়া মানে কিনকিনীয়াকৈ বৰষুণ দিলে এবাৰ, তথাপিতো মানে এতিয়া কি হয় নাজানো, গৈ আছোঁ। বতৰটো একেবাৰে ক'লা হৈ আছে তাৰমানে, তো সেইটো কাৰণে ভয় লাগি আছে ঘূৰি আহিব পাৰোঁ নে নাই। বন্ধুসকল, এতিয়া মানে ৰাস্তাৰ কাম চলি আছে, তো সেইবাবে মানে অলপমান ট্ৰেফিক জাম হৈ আছে। তো হ'লেও কথা নাই, চাইকেলৰ কাৰণে বেষ্ট একদম। বাকী যি হ'লে মানে চাইকেল উঠিব নালাগে, চাৰ্জেৰে গুচি যাব পাৰি ধুনীয়া। বন্ধুসকল, এতিয়া এইটো ৰাস্তাৰে মানে গ'লে আপোনাৰ মিনিষ্টাৰ কলনী উঠিব পাৰি, অলপমান শ্বৰ্ট হয়, জনতা ভৱনৰ পিছফালে এইটো হয় এইটো। বন্ধুসকল, এইটো মিনিষ্টাৰ কলনীৰে আপোনাৰ কেম্পাছ হয় মোৰ লেফ্ট ছাইডে। তো ৰং চং দিছে, ধুনীয়া লগা হৈছে এই পৰিৱেশটো। এইটো হৈছে আমাৰ মিনিষ্টাৰ কলনী। ইয়াতে এদিনেই চি এম ছাৰক দেখা পাইছোঁ, বহুদিন ফাৰ্ষ্ট টাইম আহোঁতে দেখা পাইছোঁ গুৱাহাটী। এতিয়া অলপ গৈয়ে পাম জনতা ভৱন, তাৰ পিছতে পাম আমাৰ চিটি ক্ৰিকেট কোচিং চেণ্টাৰটো। তো দেখুৱাই আছোঁ বন্ধুসকল, এইটোৱে হৈছে আমাৰ জনতা ভৱন, য'ত নেকি কেতিয়াবা ধৰ্ণা কাৰ্যসূচী চলা আমি টিভিত দেখিছিলোঁ। তো আজি সন্মুখেৰে গৈ আছোঁ কাৰণে ভিডিঅ'টো কৰিলোঁ। বন্ধুসকল, কেতিয়াবা আহিম অলপ ভিতৰত সোমাই মানে পাৰ্মিশ্যন লৈ ভিডিঅ' কৰিবলৈ, যদি পাৰ্মিশ্যন দিয়ে। বন্ধুসকলে আহি পালোঁ আমি চিটি ক্ৰিকেট কোচিং চেণ্টাৰ। এয়া মোৰ পিছফালে চিটি ক্ৰিকেট কোচিং চেণ্টাৰ। আহক এবাৰ ভিতৰৰ পৰা দেখুৱাই দিওঁ। এতিয়া মানে লকডাউনৰ সময়টোতো সেইকাৰণে মানে ইমান ইয়াতে কোচিং কৰাই থকা হোৱা নাই। তো আশা আছে যদি মানে কেতিয়াবা মই আহোঁ, তো আকৌ মই মানে কোচিং কৰি থকা অৱস্থাত মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বন্ধুসকল, ইয়াতে যিটো ক্ৰিকেটৰ ফিল্ড হয়, তো গতিকে মানে যিটো মনৰ ফিল্ড হয়, মানে সেই ফিল্ডটো ইয়াতে অনুভৱ কৰিব পাৰি। আপোনালোকে হয়তো চাই থাকোঁতে অনুভৱ কৰিব নোৱাৰে এইকেইটা বস্তু দেখিলে, মানে কোচিঙৰ এইকেইটা কি বুলি কয় মই ভালকৈ নাজানো। তো এইকেইটা দেখা পালে মানে অলপ মানে ফিল হয় আৰু ক্ৰিকেটৰ, ভাল লাগে ফিল্ডখন। তো গতিকে আজি বৰষুণৰ বতৰৰ কাৰণে ভালকৈ দেখুৱাবলৈ নোৱাৰিলোঁ, যদিও কিছু দেখুৱালোঁ। তো ভৱিষ্যতে আহিবলৈ আশা কৰিম, যেতিয়া কোচিং কৰি থাকিব তেতিয়া দেখুৱাবলৈ চেষ্টা কৰিম মই নিশ্চয় আপোনালোকৰ মাজত। আজি এতিয়া মানে বৰষুণ পেলাইছে, এটুপ দুটুপকৈ পেলাই আছে। তো গতিকে আজি বেছি সময় নকৰি ভিডিঅ'টো ইয়াতে শেষ কৰিম, আপোনালোকে বেয়া নাপাই যেন। তো আগলৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু। বতৰটো ঠাণ্ডা যদিও এগিলাচ কুঁহিয়াৰ ৰস খাই লওঁ বুলি ভাবিলোঁ। বন্ধুসকল, এইখনৰ কাৰণে মই ঘূৰিব পাৰিছোঁ ইয়াতে। তো এইখনে বহুত হেল্প কৰিছে। তো ফাইনেলি কুঁহিয়াৰ ৰসটো পাই গ'লোঁ, এতিয়া খাই বৈ গৈ থাকোঁ। বন্ধুসকল, বহুত জোৰেৰে বৰষুণ দিলে, বৰষুণৰ নাম কওঁতে দিলে এইফালে বৰষুণ। সেইকাৰণে আজি থাম্বনেইলত লিখিছোঁ বন্ধুসকল, মানে আজি দিনটো বহুত বেয়া আছিল বুলি সঁচাকৈ। ইমান ধুনীয়াকৈ আজি সময় পাইছিলোঁ ভিডিঅ' বনাবলৈ, আৰু এখন পাৰ্ক আছিলে, তাত গৈ ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, কিন্তু নাই, নোৱাৰিলোঁ। বৰষুণে সকলো কৰি দিলে, কি কৰিব, উপায়টো নাই। তো আজিলৈ ভিডিঅ'টো ইমানেই। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আপোনালোকে মই আশা ৰাখিলোঁ। তো ধন্যবাদ বন্ধুসকল। কেনেবাকৈ আহি ৰুম পালোঁ, ইমান বৰষুণ, উপায় নাই ভিডিঅ' কৰিবলৈ। তো ৰুম পোৱাৰ লগে লগে আৰু বেছিকৈ বৰষুণ দিব ধৰিলে এতিয়া। তো ধন্যবাদ বন্ধুসকল, নেক্সট ভিডিঅ'ত লগ পাম আকৌ।